হেল্ল' বন্ধুসকল, আপোনালোকৰ কাৰণে অতিকৈ বেয়া খবৰ। এছাম পুলিচৰ ABOB যিসকলে ৰানিং বা ফিজিকেল দি আছিল তেখেতসকলৰ কাৰণে অতিকৈ বেয়া খবৰ, অতিকৈ দুখ লগা খবৰ। SLPRBৰ আণ্ডাৰত এখন নটিচ আহিছে যে অহাকালি যিসকলৰ ইণ্টাৰভিউ আছিলে, অহাকালিৰ পৰা যিসকলৰ ইণ্টাৰভিউ আছে 10 তাৰিখৰ পিছত, 10 তাৰিখৰ পৰা পিছত যিমান ইণ্টাৰভিউ আছে সিহঁতসকলে ইণ্টাৰভিউ বন্ধ কৰি দি আছে। আপোনালোকৰ পিছত আৰু নতুনকৈ এডমিট ওলাব, তাতে ডেট থাকিব, হিচাপত টাইম থাকিব, সকলে আপোনালোকে এনেকৈ দৌৰিব যাব লাগিব, পিছত আৰু ইণ্টাৰভিউ মাৰিব লাগিব। অতিকৈ দুখ লগা খবৰ। আপোনালোকে ইমান দিনে প্ৰেক্টিচ কৰি আছিলে আৰু এতিয়া বা কিমান দিন পিছত এডমিট ওলাই তাতে ঠিক নাই। আপোনালোকে এতিয়া আৰু বহুত দিন প্ৰেক্টিচ কৰিব লাগিব, বহুত পিছুৱাই যাব। মোটামুটি 2 মাহ কৰিছিলে, এতিয়া 4 মাহ 5 মাহ লাগি যাব পাৰে প্ৰেক্টিচ নকৰিলেতো উপায় নাই। অকস্মাত এডমিট ওলাই দিলে আপোনালোকে কি কৰিব? সেইটো কাৰণে আপোনালোকে যিমান পাৰে আস্তে আস্তে হ'লেও প্ৰেক্টিচ কৰি থাকক, কমকৈ দৌৰক বা কিবা ধৰক। অকস্মাত উলিব পাৰে এডমিট 2 দিন 3 দিনৰ ভিতৰতে। আপোনালোকে হতাশ নহ'ব, আগতে যেনেকৈ দৌৰিছে তেনেকৈ নহ'লেও অলপ কমকৈ হ'লেও দৌৰিব, ষ্টেমিনা বজাই ৰাখিব। আপোনালোকে হতাশ হৈ নাযাব। মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ। আপোনালোকক যদি সেই নটিচখন লাগে, মই এটা ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিম, তাতে মোক কণ্টেক্ট কৰিলে মই আপোনালোকক এই নটিচখন দিম। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।